মই আগতেও কৈছিলোঁ যেনেকৈ যে আমি নিজৰ হাতত থকাখিনিৰ উপৰিও শাসক পক্ষৰ পৰা আসন আজৰি আনিবলৈ নগাঁওখন আগতে আমাৰ আছিল। নগাঁওখন ধৰক আহিলেই তেনেকৈ ধুবুৰী নাছিলে, আমাৰ লগত যোৰহাট নাছিলে, কৰিমগঞ্জ নাছিলে, এইবিলাকো পাম আৰু দুই এখন হ'ব। কিন্তু মই যোৰহাট 100% পাম, কাৰণ তাত যিসকল আমাৰ সমৰ্থক তেখেতসকলে আমাক ভোট দিছে আৰু চৰকাৰৰ যিবিলাক মানে নীতি, উদাহৰণস্বৰূপে আমগুৰি সমষ্টি বিভাজন কৰি দিলে, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে, চাহ শ্ৰমিকসকলক 351 টকা মজুৰি দিম বুলি কৈছে। এইবিলাক কামৰ কাৰণে 10 বছৰ লাগিব নালাগে নহয়। সেই গতিকে তেওঁলোকে যে ৰাজ্যক মানে মূল্য বৃদ্ধি নকৰিব, এইবিলাকৰ মানে বাস্তৱ প্ৰতিফলন এই ভোটৰ বাকচত দেখা পাওঁ। আৰু আমাৰ ভাল হ'ল হয় যদি আমাক চৰকাৰে লেভেল প্লেইং ফিল্ড দিলে হয়। আমাৰ একাউণ্ট বন্ধ কৰি দিছিলে, আমাৰ ওপৰত 4,000 কোটি টকাৰ ইনকাম টেক্সে ফাইন লগাই দিছিলে। তেনে ক্ষেত্ৰত আমি বহুত আমাৰ কৰ্মীসকলক অকণমান আৰ্থিকভাৱেও সহায় কৰিব নোৱাৰিলোঁ, আৰু সেইটো আমাৰ এটা দুৰ্বলতা হ'ল। নহ'লে এইবাৰ ৰাইজে বিজেপি দলক প্ৰত্যাখ্যান কৰিবলৈ সম্পূৰ্ণ সাজু আছিল, আৰু এতিয়াও সেইটোৱে হৈছে। কিন্তু আমি বহু ক্ষেত্ৰত আমাৰ পুলিং এজেণ্ট দিয়াত অসুবিধা পালোঁ, মই যিটো বিভিন্ন সমষ্টি গম পাইছোঁ। আৰু বিজেপি দলে আপোনালোকে জানে চিণ্ডিকেট চলাই থাকে। তেওঁলোকে যিবিলাক ধনী মানুহৰ পৰা ডনেশ্যন লয়, আদানী আম্বানীৰ পৰা টেম্পুত যেনেকৈ পইচা আহে বুলি মোদী ক'লে, টেম্পু ভৰ্তি পইচা দি পেলাই তেওঁলোকে ভোট কিনিবলৈ চেষ্টা কৰিছে। তথাপিতো মানুহৰ লগত তেওঁলোকৰ যিখিনি কাম, সেই কামখিনিয়ে তেওঁলোকক কিন্তু পইচা দিলেও তেওঁলোকে আস্থা পাবলৈ সক্ষম হোৱা নাই। সেই গতিকে আমি যথেষ্ট ভাল কৰিছোঁ বুলি মোৰ দৃঢ় বিশ্বাস।